নমস্কাৰ ৰাজ্যবাসীলৈ লৈ আহিছোঁ এই মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 7 এপ্ৰিল আৰু আজি দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ AR হেল্প আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব দৰ্শকসকলে এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে একেদিনাই ৫,০০০ৰো অধিক আক্ৰান্ত কোভিডত মাস্ক পৰিধান নকৰাৰ বাবে কোভিড ৰোগী বৃদ্ধি ঘটা বুলি প্ৰকাশ স্বাস্থ্য বিভাগৰ দেশত পুনৰ বৃদ্ধি কোভিড সংক্ৰমণৰ ২৪ ঘণ্টাতে আক্ৰান্ত ৫,৩৩৫ গৰাকী ৭ মাহৰ অন্তত অধিক লোক আক্ৰান্ত কোভিডত এই পৰ্যন্ত দেশত আক্ৰান্ত ২৫,৫৮৭ গৰাকী সৰ্বাধিক কোভিড আক্ৰান্ত ৰোগী কেৰালাত দেশত দৈনিক পজিটিভৰ হাৰ ৩.৩২%, সাপ্তাহিক পজিটিভিটিৰ হাৰ 2.89%। সংক্ৰমণৰ হাৰক লৈ শংকিত দেশৰ স্বাস্থ্য বিভাগ মাস্ক নিপিন্ধাৰ বাবে সংক্ৰমণ বৃদ্ধি হোৱা বুলি দাবী চিকিৎসকৰ 25% অতিক্ৰম দিল্লীত কোভিড পজিটিভিটিৰ হাৰ এটা দিনতে দিল্লীত আক্ৰান্ত ৫০৯ গৰাকী ১ বছৰ ৩ মাহৰ পাছত দিল্লীত সৰ্বাধিক আক্ৰান্ত কোভিডত পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা অসমৰ যুৱক যুৱতীৰ একাউণ্টে সোমাব লাখ লাখ টকা 2 লাখ টকাকৈ সোমাব একাউণ্টে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা 2 লাখ টকা পাবলৈ নালাগে কোনো গেৰেণ্টি বিনা গেৰেণ্টিতে যুৱক যুৱতীক দিব 2 লাখ টকা শীঘ্ৰেই অসমৰ যুৱক যুৱতীৰ একাউণ্টত জমা হ'ব 2 লাখ টকা বেংকৰ লোন নহয় অসম চৰকাৰে এনেই দিব 2 লাখ টকা কোনে কোনে লাভ কৰিব এই 2 লাখ টকা ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে দিব 2 লাখকৈ টকা প্ৰথম পৰ্যায়ত দিব যুৱতীক 2 লাখকৈ টকা লাখ লাখ যুৱক যুৱতীক বেংক একাউণ্টত জমা কৰাই দিব 2 লাখ টকা মুখ্যমন্ত্ৰীৰ অভয়বাণী নালাগে কোনো গেৰেণ্টি আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ২০ এপ্ৰিলত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ পুৱা ৭:০৪ পৰা দিনৰ ১২:২৯লৈ চলিব সূৰ্যগ্ৰহণ ক'ত ক'ত দেখা পোৱা যাব এই সূৰ্যগ্ৰহণ কম্বোডিয়া চীন আমেৰিকা মালয়েছিয়া ফিজি ছিংগাপুৰতে সূৰ্যগ্ৰহণ দেখা পোৱা যাব লগতে থাইলেণ্ড এণ্টাৰ্কটিকা অষ্ট্ৰেলিয়া নিউজিলেণ্ড ভিয়েটনাম টাইৱান পাপুৱা নিউগিনি ইণ্ডোনেছিয়া ফিলিপাইনছ দক্ষিণ হিন্দু মহাসাগৰ দক্ষিণ প্ৰশান্ত মহাসাগৰৰ অঞ্চলত দেখা যাব ভাৰতত দেখিবলৈ পোৱা নাযাব এই সূৰ্যগ্ৰহণৰ কোনো প্ৰভাৱ নপৰে ভাৰতবাসীক 5টা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাক 2 লাখ টকাৰ সাহায্যৰ পৰা 5 লাখ টকাৰ চিকিৎসা ব্যয়লৈকে ঘোষণা মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ 30 লাখ মহিলাৰ একাউণ্টত 10,000কৈ টকা দিব চৰকাৰে আত্মসহায়ক গোটৰ মহিলাক ব্যৱসায় কৰিবলৈ টকা দিব চৰকাৰে অসমৰ নিবনুৱা যুৱক যুৱতীকো 2 লাখ টকাৰ ৰাজ সাহায্য দিব চৰকাৰে নিবনুৱা যুৱক যুৱতীয়ে বেংকক দিব নালাগে কোনো গেৰেণ্টি আত্মসংস্থাপনৰ পথ ল'বলৈ নিবনুৱা যুৱক যুৱতীক এই টকা দিব চৰকাৰে অৰুণোদয় আঁচনিৰ পৰিসৰো বৃদ্ধি কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৩৫ লাখ মহিলাক অৰুণোদয় আঁচনিৰ ধন দিয়াৰ লক্ষ্য চৰকাৰৰ প্ৰতিমাহে ১৪০০ টকাকৈ লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈও বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ 10 মে'ৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীক দিয়া হ'ব 5 লাখ টকাৰ চিকিৎসা সেৱা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ব্যক্তিগত বা চৰকাৰী হাস্পতালত লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা ব্যয় ৰেচন কাৰ্ড দেখুৱালে এই সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিধায়ক কুৰ্মীৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী মন্তব্যৰ অভিযোগ এজাহাৰ দাখিল অধিবক্তা তাইজুদ্দিন আহমেদৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তাজমহল আৰু কুতুব মিনাৰ ভাঙি তাৰ ঠাইত মন্দিৰ নিৰ্মাণৰ আহ্বান জনাই বিপদত মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী বিধায়কগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰাৰ অভিযোগ তুলি থানাত দাখিল কৰা হৈছে এখন এজাহাৰ অধিবক্তা তাইজুদ্দিন আহমেদে লতাখিল থানাত
কুৰ্মীৰ বিৰুদ্ধে দাখিল কৰে এই এজাহাৰ দাখিল কৰি অধিবক্তাগৰাকীয়ে কয় যে ভাৰতৰ সম্পদ ধ্বংস কৰিম বুলি কৈ ৰাষ্ট্ৰবিৰোধী আচৰণ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। তাজমহল কেৱল মুছলমানৰ ধৰ্মীয় স্থলী নহয় বুলি মন্তব্য কৰি তাইজুদ্দিন আহমেদে কয় যে তাজমহলৰ বাবে বিশ্ববাসীয়ে ভাৰতবৰ্ষক চিনি পায়। এনে পৰিপ্ৰেক্ষিতত বিশ্বৰ সপ্ত ঐশ্বৰ্যৰ অন্যতম তাজমহল ভাঙিব বুলি মন্তব্য কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে অধিবক্তাগৰাকীয়ে। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজপথত কেঁকুৰা চেপা, ৰাজ্যত টোল গেটৰ সংখ্যা হ'ব ২৭খন। আগন্তুক সময়ত অসমত টোল গেটৰ সংখ্যা হ'বগৈ সৰ্বমুঠ ২৭খন। বিধানসভাত বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত এই তথ্য দাখিল কৰিছে লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাজপথে হ'ব টোল গেটৰ কৰৰ কেঁকুৰা চেপা দিবৰ বাবে পূৰ্ণ প্ৰস্তুতি চৰকাৰৰ। এখন দুখন নহয়, অসমৰ ৰাজপথত মুঠ ২৭খনলৈ টোল গেট স্থাপনেৰে টোল গেট বৃদ্ধিৰ বাবে সাজু হৈছে চৰকাৰ। বিধানসভাত এই গুৰুত্বপূৰ্ণ তথ্য দাখিল ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰো মন্ত্ৰীৰ দায়িত্বভাষী মুখ্যমন্ত্ৰীয়ে।